আজি এতিয়া হৈছে ইভিনিং টাইম অলপ সন্ধিয়া লাগি আহিছে আৰু ভাবিলোঁ মই ব্লগ এটা ষ্টাৰ্ট কৰি লওঁ আৰু এইফালে মই ফুলত পানী দি আছিলোঁ সেইটো কাৰণে এইটো ইয়াতে থৈ দিয়া আছে ফুলকেইজোপাত অলপ পানী দি লৈছোঁ আৰু বিশেষ একো নাই আজি এটা নৰ্মেল ব্লগ ভাবিলোঁ অলপ চিঞৰ বাখৰ হৈ আছে তলত ল'ৰা ছোৱালীবিলাকে খেলি আছে সেইটো কাৰণে এনিৱেইজ ভাবিলোঁ এনেই আৰু ব্লগ এটা ষ্টাৰ্ট কৰোঁ সেয়াই আৰু গতিকে ক'তো ওলাই যোৱাৰ প্লান নাই বাৰু ঘৰতে আছোঁ আৰু সেয়া আৰু দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ চ' লেটছ গেট ষ্টাৰ্টেড চ' মই এতিয়া বেলকনিত বহি আছোঁ আৰু এইটো সময়ত দিনৰ যিমান গৰম নহওক এইটো সময়ত মানে ইমান ধুনীয়া এটা ৱেডাৰ হৈ যায় মুম্বাইত ইমান ধুনীয়াকৈ মানে বতাহ মাৰি থাকে পূৰা ৰিলেক্স লাগে আৰু এইটো সময় মই একদম এইখিনি মোৰ ফেভৰেট প্লেচ মই এইখিনিৰ পৰা নুঠোঁ আৰু আবেলি সময়ত ভাল লাগে এইখিনিত বহি থাকি বহুত এনজয় কৰোঁ বতাহ মাৰি থাকে আৰু অকণমান মি টাইম বুলি ক'ব পাৰে এইখিনিত মই টাইম স্পেণ্ড কৰি আমাৰ আহি গ'ল ফুড চ' ফালে আমাৰ আহি গ'ল বাৰ্গাৰ কাৰণ অভিয়ে খাওঁ কৰি আছিলে বাৰ্গাৰ টেষ্টি নে ইয়াম্মি তো হেই এভৰিৱান বহুত দেৰি মূৰত লগ পাইছোঁ খানা মানে চাহ তাহ খাই তাৰপিছত অভিক অলপ সময় পঢ়ালোঁ অভি এতিয়া ৰিডিং কৰি আছে আৰু মই যাওঁ ডিনাৰ বনাওঁগৈ আৰু ডিনাৰত ভাবিছোঁ আজি বনাম এগ বিৰিয়ানী খাবলৈ মন গৈছে বহুত সেইটো কাৰণে ভাবিছোঁ এগ বিৰিয়ানী বনাওঁ আৰু বিৰিয়ানী লাভাৰ আমাৰ ঘৰত দুটা আছে দুজন আমাৰ বিৰিয়ানী লাভাৰ হয় ফাদাৰ এণ্ড ছান আৰু লাইক আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ মোৰ মানে আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অভিয়ে কৈছে তেনেকৈ হয়নে তো কৰিবই লাগিব প্লিজ কৰি দিব চ' এনিৱেজ মই এতিয়া যাওঁ ডিনাৰ বনাওঁগৈ আৰু দেখাইছোঁ কেনেকৈ বনাম বহুত বেছি ডিটেইলিং নকৰোঁ অকণমান থুলমূলকৈ দেখাই দিম কেনেকৈ কি বনাইছোঁ চ' মই এতিয়া বনাবলৈ লৈছোঁ অনিয়ন পিকল মই এনেকৈ শ্লাইচকৈ কাটি লৈছিলোঁ অনিয়নখিনি আৰু লগত মই অকণমান ভিনেগাৰ দি দিছোঁ আৰু বিৰিয়ানীৰ কাৰণে অকণমান গাখীৰত মই দুডালমান কেশৰ তিয়াই থৈছিলোঁ আৰু অলপমান দৈ ফেটি লৈছিলোঁ আৰু মই চাউলখিনিত লং ইলাচি দালচেনি আৰু তেজপাত দি পেলাই বইল কৰি লৈছোঁ মই 80% মান কুক কৰিলোঁ তাৰপিছত নমাই থৈ দিলোঁ বইল কৰি থৈছোঁ 80% মান বইল হৈছে পিছত মই দম লগাম চ' এইখিনি হৈ আছে ত' মোৰ এগ মছলাখিনি ৰেডি হৈ গ'ল এতিয়া মই দম লগাম তাৰ কাৰণে মই এখন টাৱা পাতি লৈছোঁ ওপৰত কেৰাহীখন ৰাখিছোঁ আৰু তলত অকণমান গ্ৰেভি দিছোঁ ওপৰত এতিয়া মই বাকীখিনি ইয়াত নমাই থৈ দিছোঁ ওপৰত মই এতিয়া চাউলৰ লেয়াৰ কৰিম মানে যিখিনি ৰাইচ কুক কৰি থৈছিলোঁ সেইখিনি লেয়াৰ কৰিম প্ৰথমতে ইয়াৰ ওপৰত ৰাইচ ইয়াত এতিয়া অলপমান দিম ধনিয়া অলপমান দিম পুদিনাৰ পাত
তাৰপিছত দিম 1 চামুচ গাখীৰ আৰু কেশৰ মিলাই থৈছিলোঁ যে সেইখিনি অকণমান দিম তাৰপিছত ইয়াৰ ওপৰত আকৌ এটা লেয়াৰ বনাম এগ মছলা দিম এগ মছলা আৰু আলু আৰু এগখিনি দি দিলোঁ ইয়াৰ ওপৰত আকৌ ৰাইচ দি পেলাই এটা লেয়াৰ বনাম আৰু আকৌ ওপৰত ৰাইচৰ লেয়াৰ ইয়াত আকৌ মই দিম ধনিয়া অলপমান পুদিনা তাৰপিছত যিখিনি মই কেশৰ আৰু গাখীৰ এনেকৈ মিলাই থৈছিলোঁ সেইখিনি দিম আৰু লগতে দিম 1 চামুচ ঘিউ ঘিউখিনি দিয়াৰ পিছত মই কেঁচা জলকীয়া কাটি দিলোঁ 1 চামুচমান মই ফুড কালাৰ ইউজ কৰিছোঁ আৰু লগতে অকণমান স্প্ৰিংকল কৰিছোঁ বিৰিয়ানী মছলা ফুড কালাৰটো অপশ্যনেল হয় নিদিলেও হৈ যায় কিন্তু মই ভাল দেখিবৰ কাৰণে দিছোঁ ডাঙৰ ইনগ্ৰেডিয়েণ্ট মিক্স কৰিছিলোঁ আৰু এতিয়া মই এড কৰিবলৈ লৈছোঁ বেৰিষ্টা এইটো নহ'লেতো বিৰিয়ানী টেষ্টেই নহয় এইটো এতিয়া এড কৰিম এইটো একচুৱেলি ফ্ৰাইড অনিয়ন হয় বেৰিষ্টা বুলি কয় গতিকে এইখিনি এড কৰিম আকৌ অকণমান দম লগাই দিম So hey everyone, আমি ডিনাৰ কৰিলোঁ ডিনাৰ কৰি অকণমান তললৈ আহিছোঁ অভিয়ে ফ্ৰেণ্ডৰ লগত অকণমান তলতে খেলিছে মই অকণমান কিন্তু ৱাক কৰিছোঁ তাৰপিছত যাম আৰু এতিয়া ঘৰত আৰু সেয়া এতিয়া বহুত দেৰিয়ে হ'ল এটলিষ্ট 11টা বাজিবৰে হ'ল চ' ভাবিলোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ কাইলৈ মানে আৰু এটা হেট্ৰিক ডে হ'বলৈ গৈ আছে কাৰণ কাইলৈ আমি যাব লাগিব অকণমান ওলাই অফিচিয়েল অলপ কাম আছে হাজবেণ্ড আৰু মই যাম আৰু মৰ্ণিঙত অভিৰ ক্লাছো আছে চ' সেইকাৰণে যাব লাগিব সোনকালে চ' এতিয়া যাওঁ আৰু অকণমান জাষ্ট এনেই তললৈ আহিলোঁ তাৰো মনটো ভাল লাগে কিমাননো ভিতৰত সোমাই থাকিব চ' ফ্ৰেণ্ডছৰ লগত অকণমান ছ'চাইটিৰে আৰু ফ্ৰেণ্ডছৰ লগত খেলিছে অকণমান এনিৱেজ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ তো ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এণ্ড কৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে ষ্টিল দেন চি ইউ চুন টেক কেয়াৰ এণ্ড বাই বাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' আহি থাকিব তেতিয়ালৈকে বাই বাই চি ইউ গাইজ